নমস্কাৰ ফ্ৰেন্স, আজি মই লৈ আহিছোঁ এটা বায়োগ্ৰাফি ভিডিঅ'। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ আটাইতকৈ দীঘলীয়া চিৰিয়েল অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা নতুন অফিচাৰজনৰ বিষয়ে জানো আহক। তেখেতৰ নাম, তেখেতৰ ঘৰ, স্কুলীয়া শিক্ষা, পৰিয়ালত কোন কোন আছে আৰু তেখেতৰ প্ৰেমৰ সম্পৰ্ক কাৰ লগত আছে সকলো জানো আহক। তেখেতৰ নাম হৈছে মৃদুৎপল মহন্ত আৰু তেখেতৰ ঘৰ হৈছে গুৱাহাটীত আৰু তেখেতৰ জন্ম হৈছে 24 জানুৱাৰী 2000 চনত। পৰিয়ালত মাক, দেউতাক আৰু এজন ভায়েক আছে। তেখেতৰ দেউতাকৰ নাম হৈছে নৰেন্দ্ৰ মহন্ত আৰু মাকৰ নাম হৈছে ৰিণ্টি মহন্ত আৰু ভায়েকৰ নাম হৈছে প্ৰদ্যুৎপল মহন্ত। তেখেতে স্কুলীয়া শিক্ষা লাভ কৰিছে ননবক্স ছিনিয়ৰ ছেকেণ্ডাৰী আৰু কলেজীয়া শিক্ষা লাভ কৰিছে একালি হায়াৰ ছেকেণ্ডাৰী। আৰু বেহাৰবাৰী আউটপোষ্টখনে হৈছে তেখেতৰ প্ৰথম চিৰিয়েল। আৰু তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে সকলোখিনি কমেণ্ট বক্সত জনাব। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ। জয় আই অসম।